তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিতেন্দ্ৰজ ব্লগ। আৰু মই বৰ্তমান আছোঁ কঁঠালমুৰিত। আৰু আপোনালোকে চাব পাৰে ইয়াত ভোগালী উৰুকা মানে উদযাপন কৰা হৈছে, ধুনীয়াকৈ মানে বনাইছে। আৰু আমি এতিয়া যাম এইফালে মানে ভিতৰত যাম আৰু আপোনালোকক মানে চব দেখুৱাম। আৰু মোৰ ইয়াতে এজন বন্ধু এজন আছে, মানে সি আহি আছে এইফালৰ পৰা, তো তাৰ লগত আমি মানে একেলগে ঘূৰিম। আৰু লগত আমাৰ আপি আছে, লগতে তাইৰ মানে বান্ধৱী আছে আৰু আমাৰ ছাৰ আছে। আৰু এতিয়া আমি যাম ভিতৰত আৰু আপোনালোকক তাৰমানে আমি মানে এইফালেদি আহিছিলোঁ গাইছ, মানে ৰাস্তাটো একদম বহুতেই বেছি বেয়া, আমি খোজকাঢ়ি আহিলোঁ। আমি যাম ভিতৰত, তো আপোনালোকক চব দেখুৱাম। তো বলক এতিয়া। তো গাইছ চাব পাৰে এইটো ভেলাঘৰটো একদম ধুনীয়াকৈ মন্দিৰ টাইপত বনাইছে। এইটো ভেলাঘৰ আৰু এইটো হ'ল মেজি। তো আপোনালোকক দেখুৱাইছোঁ অলপ জুম কৰি। সেইটো হ'ল মেজি আৰু এইটো হৈছে ভেলাঘৰ। আৰু আপি যাবি না? তো আমাৰ আপি জাংকে আছে ভিতৰত, আমি এতিয়া ভিতৰত যাম। তো বলক। এটা হেভি দুখ হৈছে গাইছ, ছাৰৰ জেকেটটো একদম অৱস্থা এৰি মানে একদম অৱস্থা বেয়া হৈছে। চাং এইটো চাওক গাইছ, ছাৰৰ জেকেটৰ অৱস্থা। তো সেইকাৰণে ছাৰৰ অলপ লাজ লাগি আছে ভিতৰত যাবৰ কাৰণে। কোনো কথা নাই, সিয়াক টানি ধুই আমি ভিতৰত লৈ যাম। গাইছ ফাইনেলি বহুত দেৰি ৱেইটিং কৰাৰ পিছত মোৰ বন্ধু অনুপম আহি পেলাই আৰু এয়া আনিছে, মানে মাংস আনিছে কাটি কিনে, লোকেল নাই তো এতিয়া আমি যাম মানে ইয়াৰ লগত, ইয়াতে মানে ভিতৰত যাম। আৰু চাব পাৰে ধুনীয়াকৈ লাইটিং চাইটিং মানে চব দিছে এইফালে। তো বন্ধু বান্ধৱীসকল চাব পাৰে এইফালে কলৰ এনেকৈ ধুনীয়াকৈ গেট দিছে দুয়োফালে। এতিয়া আমি যাম ভিতৰত আৰু আমাৰ আপি আহি আছে আৰু আমি এতিয়া যাম। মানে যিটো ভেলাঘৰ বনাইছে মানে বহুতে বেছি ভাল লাগিছে ভেলাঘৰটো, তাক লগ পালোঁ। আৰু এইফালে চাওক এইটো ভেলাঘৰটো আৰু অনুপম আছে এইফালে। তো কি খবৰ? ভালে। তো ইয়াক মানে মই মানে হেভি ভোগালী বিহু দিলোঁ আজি ফাইনেলি, মানে বহুত দিনৰ মূৰত লগ পালোঁ ইয়াক। আৰু বৰ্তমান এইফালে কি চলি আছে? খানা চলি আছে। তো বৰ্তমান ইয়াতে খানা চানা চলি আছে গাইছ, চাব পাৰে চবে খানা খাই আছে আৰু অলৰেডি সেইবিলাক খানা খোৱা হৈ গ'ল। আৰু আমি এতিয়া যাম ভিতৰত। তো ভাইটি কেনেকুৱা হৈছে ভাত আঞ্জা ইয়াতে? কেনেকুৱা হৈছে কৈছে না? তো বন্ধুসকল চাব পাৰে এইটো ভেলাঘৰটো মানে কঁঠালমুৰি যিটো মানে বিশেষ ভেলাঘৰটো ধুনীয়াকৈ বনাইছে। চাব পাৰে একদম ধুনীয়া, একদম মন্দিৰ টাইপৰ বনাইছে। মোৰ বন্ধু অনুপমে মানে বহুত কৈ আছিল, তো সেইকাৰণে মানে আহিলোঁ। আৰু এতিয়া আমি যাম ভিতৰত, মানে চব দেখুৱাম কেনেকুৱা কি হৈছে। তো বলক এতিয়া। আৰু চাব পাৰে সেইটো আমাৰ আপি আছে, আমাৰ ভণ্টি আছে, তাইৰ লগত বান্ধৱী এজনী আছে, সিহঁতে আহি আছে। আৰু সেইটো আমাৰ ছাৰ আছে, কিন্তু ছাৰে এতিয়া নাহে। আৰু এইটো চাওক মোৰ বন্ধু অনুপম, আৰু আমি একেলগে ক্লাছত পঢ়া, একে স্কুলত পঢ়া, একে ক্লাছত পঢ়া আছে। অকল আপোনালোকে চাব পাৰে এই ভেলাঘৰটো এনেকুৱা মানে ধুনীয়াকৈ বনাই দিছে। কাৰ তোমাৰ নেকি? পুৰা একদম তামোল খাই কিনে গাই চাব পাৰে, পুৰা তামোল খাই কিনে মুখ চুখ ৰঙা হৈ আছে। কিমান তামোল খাইছা? মানে মানুহবিলাক বহি আছে ইয়াতে খানা চানা খাব। আৰু আমাৰ ভণ্টি আছে, সিহঁতে পুৰা ফটো চটো উঠি আছে ভেলাঘৰৰ আগত। কিন্তু সঁচাকৈ ভেলাঘৰটো বহুতে বেছি ভাল লাগিছে, একদম বহুত ধুনীয়াকৈ বনাইছে কিন্তু। তো এতিয়া যাই আছোঁ আমাৰ ৰান্ধনীশালত, মানে কেনেকুৱা মানে কি আইটেম বনাইছে আপোনালোকক চব দেখুৱাম। বহুতে কৈছে ভাত আঞ্জা বহুত ভাল হৈছে, আৰু কি বনাই আছে আপোনালোকক চব দেখুৱাইছোঁ। তো বলক এতিয়া ৰান্ধনীশালত। ধুনীয়াকৈ কলপাতৰ এনেকৈ ঘেৰাও দিছে, মজা লাগছে কিন্তু। কলপাতৰ বেৰা দিছে এনেকৈ চাৰিওফালে ঘেৰাও কৰি। দেখা নাপায় না? বাহিৰা মানুহ দেখা নাপায়। তো এইটো হৈছে ৰান্ধনীশালটো কঁঠালমুৰি, যিটো মানে ভোগালী মেলাৰ আয়োজন হৈছে। এইটো ৰান্ধনীশালটো চাব পাৰে, একদম এইবিলাক মাছ মাংস, গাহৰি না? ৱাহ গাহৰি। কাৰ ফেভাৰেট কমেণ্টত নিশ্চয় জনাব। গাহৰি এই ব্ৰইলাৰ না? ব্ৰইলাৰ। কি আইটেম আছে দাদা? আইটেম কি আছে? তিনটা আইটেম আছে। মাছ, গাহৰি, মানে কি যাৰ যি ফেভাৰেট মানে সেইটো খাব পাৰে। মানে মাছ খায় মাছ, মাংস খায় মাংস, গাহৰি খায় গাহৰি। লগতে তামোলো আছে গাইছ, তামোল চব চলি আছে। তো বন্ধুসকল আমি এতিয়া যাম যিটো মানে মেইন ভেলাঘৰ, তাৰে মানে ওপৰত যাম। সেইটো কাৰ্যালয় নাই তো কাৰ্যালয়টো পুৰা একদম খেৰেদি ধুনীয়াকৈ বনাইছে। এইটো হৈছে ভেলাঘৰটো, আৰু ভেলাঘৰটো এইখিনি পিছফালখিনি দেখুৱাই দিছোঁ। তো গাইজ এইটো হৈছে ভেলাঘৰটো, আৰু এইটো হৈছে ভেলাঘৰৰ যিখিনি মানে ভিতৰখিনি আপোনালোকক ভিতৰখিনি দেখুৱাই দিছোঁ। ভিতৰত এনেকুৱা আছে। তো বন্ধুসকল এতিয়া যাম ভেলাঘৰটো, যিটো ভেলাঘৰ আমি ভিতৰত আহিছোঁ, আৰু এতিয়া মানে ওপৰত যাম। আৰু চাব পাৰে ভাইটিহঁতে ইতিমধ্যে ওপৰত উঠি গৈছে, আৰু মই এতিয়া যাম, চেষ্টা কৰিম যাব। বাবা পাৰিম না? মই ওপৰত যাব পাৰিম না? পাৰিম। পারছে মাত্র উঠবা পারছে। সাকসেস। তো গাইস ফাইনালি উপৰত উঠিলো, আৰু ইয়াতে একদম বঢ়িয়া লাগিছে উঠি কিনে। টোপনি মাৰবি তাতে, টোপনি মাৰ। তো বৰ্তমান মই গাইছ ইয়াৰে ভিতৰত আহিলোঁ, ভিতৰখিনিত। আৰু ইয়াতে ধুনীয়াকৈ মানে খেৰ চেৰ পাৰি দিছে, আৰু একদম টোপনি মাৰিবৰ কাৰণে বঢ়িয়া বেছি ভাল হ'ব না। ভাইটি কেনে লাগছি? ইয়াতে ৰাতি থাকবি না আজি? হা পুৰা তামোল খাইছা?
তো ইহঁতে পুৰা তামোল খাই আছে একদম মুখ চুখ ৰঙা হৈ আছে আৰু ইয়াতে টোপনি মৰা মানে বহুতে বেছি ভাল লাগছে গাইছ একবাৰ টোপনি মাৰি দিওঁ ৰ'ব ঐ হা গাইছ ইয়াৰ পৰা ভিউটো চাওক আপোনালোকে ইয়াৰ পৰা সম্পূৰ্ণ ভিউটো আপোনালোকক দেখুৱাই দিছোঁ সেইফালে মানুহবিলাক বহি আছে সেইটো হৈছে কাৰ্যালয় আৰু এইফালে মানে গাঁৱৰ যিসকল আছে আৰু সেইটো হৈছে মেজিটো আৰু এইফালৰ পৰা আপোনালোকক চব দেখুৱাই দিছোঁ এইফালে খানা চলি আছে আৰু সেইটো হৈছে কাৰ্যালয়টো আৰু এইফালে আছে ভাইটিহঁতে কাইকে থাকবি ইয়াতে আজি ৰাতি দে একবাৰ টোপনি মাৰি দিওঁ ৰ'ব ইয়াতে একদম ৰাতি থাকিব বহুতে বেছি ভাল লাগিছে এনেকৈ টোপনি মাৰিব পাৰি আৰু ওপৰ ফালে চাওক গাইছ ওপৰ ফালে এনেকৈ চাঙো দিছে নাজা কৰবি তো গাইছ ইয়াতে ইয়াৰ পৰা এতিয়া আমি যাম তলত মানে মই বেছি টাইম ওপৰত থাকিব নোৱাৰো কিন্তু ইয়াৰ পৰা একদম বহুতে বেছি ভাল লাগিছে তো ফাইনেলি ভেলাঘৰৰ ওপৰৰ পৰা উঠি আহিলো একদম পুৰা টোপনি মাৰি আহিলো তাত একদম ধুনীয়া টোপনি মাৰা সুবিধা আছে বহুতে বেছি ভাল লাগছে কিন্তু আপি দিনৰ ওপৰত আৰু বিশেষকৈ অনুপমক বহুতে বেছি ধন্যবাদ সি মোৰ কাৰণে টাইম উলিয়াই কিনে ইয়াতে আহিছে মানে অলপ পিছত ইয়াতে প্ৰগ্ৰেম হ'ব লগতে গায়ক আহিব ছিংগাৰ আহিব ডাঙৰকে ভেলাঘৰ হৈছিল না এইবাৰে ভেলাঘৰ প্ৰথম গেথকাৰ নাম অ তোমাৰ নাম গেথ নেকি আচল নামটো কি ৰামকৃষ্ণক মানে গেথ বুলি মাতে হা ইমান ধুনীয়া নাম মানে দাদাহঁতে মানে বহুত বেছি জোৰ কৰিলে তো এতিয়া আমি খাম ভাত খাব আৰু এইফালে মানে সকলোৱে বহিছে এতিয়া ভাত খাব আৰু আমি খাম লগতে আমাৰ ছাৰ আছে আৰু আমাৰ আপি আছে আৰু লগতে ঋতু আছে তাইৰ বান্ধৱী আছে মোক একো নালাগে জ্বালা নিমখ ছাৰ নালাগে মই নালাগে নাখাম জ্বালা নাখাওঁ তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ভেলাঘৰটো মানে বহুতে বেছি ভাল লাগিছে তো নেক্সট এটা ব্ৰেণ্ড নিউ ভিডিঅ'ৰ সৈতে আপোনালোক লগ পাম তো তেতিয়ালৈকে বাই বাই টেক কেয়াৰ